Back to our channel. আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু আজি ভাবিলোঁ কিবা এটা স্পেচিয়েল মানে সানডে স্পেচিয়েল কিবা এটা কৰোঁ। বহুত দিন বোলো ভিডিঅ' দিয়াই নাই আৰু বোলো ভাবিলোঁ কিবা এটা মানে আজি স্পেচিয়েল বনাওঁ। বহুত দিনৰ পৰা কিবা এটা ভাল কিবা এটা খাওঁ লাগি আছিলে। সেইকাৰণে আজি এতিয়া বজাৰৰ পৰা আহিলোঁগৈ। বজাৰৰ পৰা আনিছোঁ মাংস। সেয়া আজি বনাম জুইত। এতিয়া আমাৰ ইয়াতে তেনেকৈ জুইটো ধৰা নহয়, গেছতে বনাওঁ চব। কিন্তু আজি বুলি ভাবিলোঁ জুইতে কিবা এটা মানে বনাম, সেই আপোনালোকক ভিডিঅ'টো দেখাম। বলক তেতিয়াহ'লে চাই থাকিব, ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। চ' এয়া হৈছে আজি আমাৰ পিকনিক খানা। এইটো এনেকৈ এডোখৰত বনাই লৈছোঁ। সেইফালে হৈছে ঘৰ, এইফালে এইখিনি কাপোৰখিনি শুকুৱাই থৈছোঁ আৰু এইফালে আজি আমি খানা খাম। খৰি মেলি চব আনি ল'লোঁ এতিয়া বজাৰত। আমাৰ এনেকৈ গুচাকৈ এনেকৈ পাই কিনিবলৈ গুঠিকৈ সেয়া আনিলোঁ। আৰু এইফালে গাহৰি বইল কৰিছোঁ জুইত। এইখিনি চব বস্তু এনেকৈ আনি লৈছোঁ। লাহেকৈ এতিয়া আৰম্ভ কৰি দিলোঁ আৰু আমাৰ খানাটো। আজি বহুত দিনৰ পৰা এনেকৈ খাম বুলি ভাবি আছিলোঁ জুইত বনোৱা। চ' এতিয়া আজি এনেকৈ বনাইছোঁ। ধুনীয়াকৈ গাহৰিখিনি বইল কৰি ল'ম, তাৰপিছত বনাম আৰু। এইফালে আমাৰ মিষ্টাৰ বহি আছে আৰু এইফালে এনেকৈ ধুনীয়াকৈ পাতি লৈছোঁ। আৰু এখন চকীত মই বহি লওঁ এতিয়া ধুনীয়াকৈ। এয়া এনেকৈ পানী আনি থৈছোঁ। এইফালে গাহৰি বইল হৈ আছে। গাহৰি বইল হৈ যোৱাৰ পিছত আৰু ধুনীয়াকৈ বনাম আৰু। এনেকৈ বিচনা চাদৰ এনেকৈ পাৰি লৈছোঁ আৰু ছাইডতে। ঘৰৰ ভিতৰতনো কিমান গেছত খাম আৰু, সেইকাৰণে বুলি ভাবিলোঁ আজি জুইতে বনাই পিনি ধুনীয়াকৈ খাওঁ। এইফালে ধুনীয়াকৈ হৈ আছে ৰেডি। আৰু এইফালে আমি ধুনীয়াকৈ চকী আনি পিনি ধুনীয়াকৈ আৰামছে বহি লৈছোঁ আৰু। তুমি কিবা ক'বা নেকি? আজি আৰু খাম পূৰা গাহৰি মাংস, মজা লাগি আছে। এতিয়া মই এইফালে এনেকৈ ৰচুন আদা গুচাই লৈছোঁ। এতিয়া হৈ গৈছে ৰচুন, তাৰপিছতে আদা। এইফালে আমাৰ গাহৰি মাংস হৈ গৈছে বইল। আজি কিবা এটা সেইটো ষ্টপ কৰি দিয়া হৈছে। চ' ফাইনেলি আমাৰ এতিয়া গাহৰি মাংস ৰেডি হৈ গ'ল, মানে বইল হৈ গ'ল। সেইকাৰণে এতিয়া খৰাহি এটা তেনেকৈ উলিয়াই লৈছোঁ মাংসখিনি বটোৱাটোৰ পৰা। তাৰপিছত এতিয়া ধুনীয়াকৈ আকৌ এবাৰ ধুম, তাৰপৰা হৈ যাব এইখিনি বনাবৰ কাৰণে। গাহৰি মাংসটো এনেকৈ বইল কৰি ল'লে মানে ভাল হয় আৰু। ইয়াত মানে যিমানবোৰ বেয়া বস্তু থাকে চব ওলাই যায়। সেইকাৰণে প্ৰায় এনেকৈ বইল কৰি পিনিয়ে খাওঁ আমি। আপোনালোকেও খাই চাগে তেনেকৈ। তাৰপিছত এইফালে এনেকৈ কেৰাহীখন লৈ লৈছোঁ মিক্স চব্জি বনাবৰ কাৰণে। এতিয়া তেল দি ল'লোঁ। তাৰপিছত এতিয়া পিঁয়াজ ৰচুন আদা দি দিম। জুইত বনাই পিনি খোৱা মজাটোৱে বেলেগ। আমি বহুত দিনৰ পৰা এনেকৈ খোৱাই নাছিলোঁ, মানে বহুত মাহ হিচাপে হ'ল আৰু আমি গেছতেই এনেকৈ বনাই খাওঁ। এতিয়া ইয়াত এনেকৈ আজি ধৰি পিনি ধুনীয়াকৈ জুইৰ পৰা বনাইছোঁ বাহিৰতে। আৰু এতিয়া ইয়াত ঢালি দিলোঁ মই মিক্স চব্জিৰ কাৰণে বিনছ লৈছোঁ, দীঘলকৈ এনেকৈ কাটি লৈছোঁ। গাজৰ আলু আৰু চিমলা মিৰ্চ দি দিছোঁ। মটৰ দিম বুলি ভাবিছিলোঁ, পাহৰিয়ে থাকিলোঁ মটৰ দিবলৈ, ইমান এক্সাইটমেণ্টত আৰু। তাৰপিছত ইয়াত দি দিছোঁ নিমখ হালধি, ধুনীয়াকৈ আৰু এতিয়া সিজিব আৰু। আমাৰ চব্জি হৈ গ'ল। মিক্স চব্জি, বিনছ, গাজৰ, আলু আৰু চিমলা মিৰ্চ কাঢ়ি লওঁ। চব্জিখিনি কাঢ়ি লোৱাৰ পাছত সেই একেখন কেৰাহীতে ডাইৰেক্ট এতিয়া বইল কৰি থোৱা গাহৰিখিনি ঢালি দিলোঁ। আধা মাংস এতিয়া ইয়াত এনেকৈ দি দিছোঁ। তাৰপিছত আধা মাংস ছাইড কৰি পিনি এক্সট্ৰাকৈ থৈ দিছোঁ। সেইটো কি কৰিম মই আপোনাক দেখাম ভিডিঅ'টোত। আৰু এনেকৈ ধুনীয়াকৈ ইয়াতে তেল ওলাব। তেল যেতিয়া মানে গাহৰিটো আছেই তেলীয়া, সেইকাৰণে তেল নাই দিয়া ইয়াত। ডাইৰেক্ট অকণমান দেৰি এনেকৈ ভাজিম, তাৰপিছত ইয়াৰ পৰা নিজে তেল ওলাব। লগতে ইয়াত মই দি দিছোঁ এতিয়া নিমখ হালধি, ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। তেল যিহেতু ওলাই গ'ল, এতিয়া মই কাটি থোৱা পিঁয়াজ ৰচুন আদা জলকীয়া চব খুন্দি লৈছিলোঁ,
এইখিনি এতিয়া ঢালি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। পিঁয়াজ ৰচুন আদা ধুনীয়াকৈ সিজালৈকে ইয়াক ধুনীয়াকৈ ভাজি থাকিম মই এতিয়া। তাৰপিছত ইয়াত মই এতিয়া কাটি থোৱা 2টা ডাঙৰ ডাঙৰ বিলাহী ঢালি দিছোঁ। বিলাহীটো দিলে ধুনীয়াকৈ মাংসটো আৰু সিজি যাব। মজা লাগিছে এনেকৈ আজি বাহিৰত বনাই পিনি। জুইত বনোৱা সোৱাদত টেষ্টিয়ে বেলেগ হয়। গাহৰি মাংসটো এনেকৈ আজি খাইছোঁ, বহুত ভাল লাগিছে। জুইত বনোৱা বহুত দিনৰ পৰা খাম বুলি ভাবি আছোঁ। বাৰে বাৰে কৈ আছোঁ বাৰু মই জুইত বনোৱা খোৱা, কিন্তু সেইটো মজাটোৱে বেলেগ নহয় আকৌ। গেছত বনোৱা বেলেগ আৰু জুইত বনোৱা বেলেগ। সেইকাৰণে লগতে এতিয়া ইয়াত দি দিছোঁ মই মছলা কেইটামান। ধনিয়া গুড়া দি দিছোঁ, জিৰা গুড়া দি দিছোঁ, তাৰপিছত অকণমান ৰেড চিলি দি দিছোঁ আৰু অকণমান চিমলা মিৰ্চ কাশ্মীৰী লাল মিৰ্চো অকণমান দি দিছোঁ কালাৰৰ কাৰণে। তাৰপিছত ইয়াক এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম, যাতে বিলাহীটো ধুনীয়াকৈ আৰু সিজি যাব। লগতে মাংসটোও আৰু অকণমান সিজিবলৈ টাইম আছে। এনেইতো সিজিয়ে গ'ল, যেনিবা আপোনাৰ বইল কৰিলে দেখোন অকণমান সিজি যায়েই। তাৰপিছত আৰু অকণমান দেৰি এনেকৈ থ'ম আৰু ধুনীয়াকৈ আৰু তেল ওলাব। তাৰপিছত আৰু হৈ যাব আমাৰ গাহৰি মাংস ৰেডি। মই যে কৈছিলোঁ এনেকৈ গাহৰি মাংস এক্সট্ৰাকৈও থৈ দিছোঁ। সেয়া হৈছে এনেকৈ বাতি এটাত লৈ লৈছোঁ। তাৰপিছত তাতে আদা ৰচুন পেষ্ট দি দিছোঁ, জিঞ্জাৰ গাৰ্লিক পেষ্ট। তাৰপিছত গুটি জালুক দি দিছোঁ খুন্দি পিনি। তাৰপিছত গৰম মছলা অকণমান দিছোঁ, তাৰপৰা জিৰা গুড়া অকণমান দিছোঁ, তাৰপিছত ধনিয়া পাউডাৰো অকণমান দি দিছোঁ লগতে। তাৰপিছত ইয়াত অকণমান ৰেড চিলি পাউডাৰো এড কৰি দিম আৰু মিট মছলা অকণমান দি দিছোঁ। আৰু লাষ্টত ইয়াত এতিয়া মই টেঙা চেপি দিম। তাৰপিছত ইয়াক মই 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে ইয়াক ধুনীয়াকৈ মেৰিনেট কৰি পিনি থৈ দিম। তাৰপিছত ৰাতিকৈ কিবা এটা স্পেচিয়েল হ'ব, মই দেখাম আপোনালোকক। ইয়াত নিমখ দিবলৈ থাকিয়ে গৈছিলে, সেইকাৰণে নিমখ দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াক মই হাতেৰে এনেকৈ মেৰিনেট কৰি পিনি থৈ দিম। ইয়াত এতিয়া যিমানখিনি মছলা এড কৰিছোঁ, ধুনীয়াকৈ গাহৰি মাংসটোত সোমাই যাবৰ কাৰণে আৰু ফ্লেভাৰটো ধুনীয়া আহিবৰ কাৰণে ইয়াক ধুনীয়াকৈ এতিয়া মেৰিনেট কৰি পিনি থৈ দিম, যাতে যিমানখিনি এতিয়া মই মছলা এড কৰিলোঁ আৰু টেঙা যিহেতু চেপি দিছোঁ, তাত ধুনীয়াকৈ মেৰিনেট হৈ পিনি থাকিব। আমাৰ খানা ৰেডি হৈ গ'ল। এইখন হৈছে আমাৰ থালি, দেখিছে নহয়। এইফালে ভাত, এইফালে মাংস, এইফালে মিক্স চব্জি, টেঙা আৰু পিঁয়াজ লৈ লৈছোঁ। এইখন হৈছে মোৰ মিষ্টাৰৰ কাঁহী আৰু এইখন হৈছে মোৰ থালি। ফাইনেলি আমাৰ থালি ৰেডি হৈ গ'ল। এইখন দেখিছে নহয় কাঁহীখন। এতিয়া আমি ইয়াতে খাবলৈ লৈছোঁ। এইফালে আমাৰ মিষ্টাৰে খাবলৈ লৈছে। খাই চোৱা কেনেকুৱা হৈছে। হাতখন ধুবলৈ আছেই। ৰ'ব দেই, পানী অকণমান দি লওঁ। লগতে পানী লৈ আহিছোঁ এনেকৈ। জল্দি কৰা। অলপ পিছত, ইমান নোৱাৰি সোনকালে। বহুত দিনৰ পৰা ভাবি আছিলোঁ আমি এনেকৈ খাম বুলি। চ' সেইকাৰণে আজি এতিয়া টাইম হৈ গ'ল খোৱা। এতিয়া আজি খাবলৈ পাইছোঁ। কেনেকুৱা হৈছে? টেষ্টি নে? মজা। গাহৰিটো হৈছে নে ভাল? ধুনীয়া আহিছে। দেখাই দিয়া। ঠিক আছে তেতিয়াহ'লে ময়ো খাই লওঁ, টেষ্টি কৰি লওঁ, আকৌ লগ পাই আছোঁ আপোনালোকক। চ' খানাটো টেষ্ট কৰি লওঁ কেনেকুৱা হৈছে। মজা, পুৰা ধুনীয়াকৈ সিজি গৈছে মাংস। এতিয়া হৈ গ'ল আন্ধাৰ গধূলি আৰু এতিয়া আমি ইয়াত পুৰিম খৰিকা। আপুনি মেৰিনেট কৰি থৈ দিয়া গাহৰি মাংস এতিয়া ইয়াত ধুনীয়াকৈ ইয়াত সুমুৱাই পিনি পুৰিম।
দুপৰীয়া খাই এতিয়া ধুনীয়াকৈ আমি অকণমান আৰাম চাৰাম কৰি ল'লোঁ। তাৰপিছত অকণমান বজাৰলৈ ফালে ওলাই গৈছিলোঁ আৰু এতিয়া আকৌ জুই ধৰি পিনি এতিয়া গাহৰি এতিয়া মাংস পুৰিছোঁ। এতিয়া খৰিকা দি পিনি এনেকৈ ধুনীয়াকৈ পুৰিছোঁ। চাওক, এইফালে মিষ্টাৰে এনেকৈ পুৰি আছে আৰু এফালে ময়ো পুৰি আছোঁ। এতিয়া তেনেকৈ খাম আৰু। চ' আমি খাই বৈ আজৰি হ'লোঁ। বহুত দিনৰ পৰা এনেকৈ খাম বুলি ভাবি আছিলোঁ। আজি খাই ভাল লাগিলে আৰু লগতে এনেকৈ গাহৰি পোৰা চবেই ভাল পায়। আমি কিন্তু এনেকৈ খোৱা নাছিলোঁ, বহুত দিন হ'ল আৰু মানে বহুত মাহ হিচাপে হ'ল আৰু খোৱা নাছিলোঁ। কিন্তু আজি সময় উলিয়াই ধুনীয়াকৈ খালোঁ এসাঁজ ভালকৈ। দুপৰীয়াও খালোঁ আৰু এতিয়াও খালোঁ। বহুত ভাল লাগিলে খাই পিনি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। যদি নতুনকৈ চাই আছে আপোনালোকে মৰম দিব, আপোনালোকে ছাপোৰ্ট কৰিব। তেতিয়াহ'লে আকৌ আন এটি ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'।